হেল্ল' এভৰিৱান, মই কবিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ ছামাৰ স্কিন কেয়াৰ। এয়া দেখিছে মোৰ হাতত কি আছে। মোৰ হাতত আছে এটুকুৰা আম, এয়া দৈ আৰু এয়া হৈছে অলপ মৌ। একচুৱেলি মই এই ভিডিঅ'টো মানে এই স্কিন কেয়াৰটো মই বৰষা ৰাণী বিষয়া বাৰ ইউটিউব চেনেলত দেখিছিলোঁ আৰু বায়ে খুব ধুনীয়াকৈ লগাইছিলে। সেয়ে ভাবিলোঁ যে মই মোৰ লগতো এপ্লাই কৰোঁ আৰু মোৰ ভিউৱাৰ্ছখিনিকো মই কওঁ যে এইখিনি মানে ৰিজাল্ট কেনেকুৱা দিয়ে। ডেফিনেটলি ভালেই দিব, কাৰণ আম, দৈ, মৌ গোটেইখিনি ভাল বস্তুৱে হয়, যিখিনি আমাৰ দেহৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল। তো আহক এইখিনি মই কেনেদৰে এপ্লাই কৰোঁ আপোনালোকক দেখুৱাওঁ। এপ্লাই মানে কি, মই ইয়াত দৈখিনি আছেই, যিহেতু দৈখিনিত এখন প্লেটতে মই মৌখিনি এনেকৈ বাকি দিলোঁ। তাৰপিছতে এই আমৰ পিচটো দেখিছে, এই আমৰ পিচটো মই এনেকৈ আমৰ যিখিনি পাল্পখিনি মই উলিয়াই লওঁ, বাকলিটো মোক নালাগে। তো মই আমৰ এনেকৈ যিখিনি পাল্প দেখিছেনে, এনেকৈ মই উলিয়াই লৈছোঁ। এয়া আমৰ পাল্পখিনি, মৌ আৰু দৈ, এইখিনি মই এতিয়া ধুনীয়াকৈ এনেকৈ ফেনেকি দিছোঁ। এতিয়া আৰিহে মোক কৈ আছে, মা ঘঁহাচোন এনেকৈ কৈ আছে। ভাল লাগিব যে। এয়া দেখিছেনে, এয়া মই ধুনীয়াকৈ এইখিনি এনেকৈ পিটিকি ল'লোঁ। বিৰাট ধুনীয়া এটা গোন্ধ আহিছে, একদম আম, মৌ আৰু আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ সানিম। যিহেতু মোৰো স্কিনত ইমান দাগ আছে, গুটি এটাও উঠি আছিলে, অকণমান ভাল হৈছে বাৰু এতিয়া। আৰু মই যিহেতু ফেচিয়েল কৰা বিয়াৰ আগতে কৰিছিলোঁ বাৰু, কিন্তু বিয়াৰ পাছৰ পৰা মোৰ ফেচিয়েল কৰা মনতে নাই। মই সদায় এনেকুৱা ধৰণৰ বস্তুবিলাকেই ঘৰত লগাওঁ। আৰু দেখিছে, এয়া মই এয়া লগাই ল'লোঁ। টেষ্টটো ধুনীয়া, উঠত লাগি গৈছে যে টেষ্টটো গুচি গৈছে। আৰু এইখিনি মই এতিয়া 15-20 মিনিটমান শুকাবলৈ দিম, আৰু তাৰপিছত মই ধুই পেলাই আপোনালোকক দেখুৱাম মই কেনেকুৱা ৰিজাল্ট পালোঁ। আৰু যিহেতু এতিয়া চবৰে ঘৰতে গৰম দিন, যিহেতু আম থাকেই বা দৈ থাকেই, কাৰণ গৰমৰ ফল আম আৰু গৰমত দৈ খোৱাটো খুবেই ভাল। আৰু মৌ আচলতে মানুহৰ ঘৰত থাকিব লাগেই, কিয়নো জ্বৰ, কাহ যিকোনো ক্ষেত্ৰতে মৌটো মানে অকণমান খাই দিলে ভাল। যিহেতু ডিঙিৰ কিবা প্ৰব্লেম হ'ল, কাহ হ'ল বা ইমিউনিটিৰ কাৰণেও মৌ যিহেতু ভাল, তো মৌ সদায় আচলতে মানুহৰ ঘৰত থাকিবই লাগে। তো এই তিনিটা বস্তু ঘৰতে উপলব্ধ, আপোনালোকেও লগাব পাৰিব। আৰু মই এইখিনি এতিয়া শুকাবলৈ দিম, আৰু তাৰপিছতে মই ধুম। আৰু আমি বহুতেই কৈ থাকোঁ আচলতে এইবিলাক কৰিবলৈ আমাৰ হাতত সময় নাই, কিন্তু আচলতে কামৰ মাজতেই কৰিব লাগিব, কাৰণ বেলেগকৈ যিহেতু আমাৰ মাইকী মানুহবিলাকে সময় মিলোৱাটো সঁচাকৈ দিগদাৰ হৈ যায়। সেইকাৰণে যিকোনো বেলেগ কাম এটা কৰি থকাৰ মাজতে এইবিলাকো আমি স্কিন কেয়াৰ হওক বা হেয়াৰ কেয়াৰ কৰিব পাৰোঁ। আৰু দেখিছেনে, মই এটা কথাৰ কাৰণে ক'লোঁ, এয়া কাপোৰ। আৰু আচলতে মই এতিয়া এইখিনি সানি আছোঁ, কিন্তু মেচিনত কাপোৰ দি থৈছিলোঁ, কাপোৰখিনি হৈ গ'ল। সেইকাৰণে মই এতিয়া এইখিনি সানিয়েই মই এই কাপোৰখিনি মেলি আহিম, যিহেতু তেতিয়া মোৰ কি হ'ব, মোৰ স্কিন কেয়াৰটোৰ টাইমখিনিও গৈ থাকিব আৰু প্লাছ মোৰ কামবোৰো হৈ থাকিব। এয়া অলপ মাকো সানি দিলোঁ, এতিয়া দুইজনীয়ে সানি লৈছোঁ। চাওঁ এতিয়া স্কিনৰ ৰিজাল্ট কেনেকুৱা। হেল্ল', এতিয়া দুপৰীয়া কেইটা বাজিছে, এতিয়া 12টা বাজিছে। আৰু মই মুখখন যিহেতু শুকোৱা নাই, সেইকাৰণে এইকণ সময়তে মই দালিটো তেল মাৰিলোঁ, ভাতটো তুলি থৈ আহিছোঁ। আৰু মই আজি দুপৰীয়াৰ কাৰণে ভাজি মানে সোনকালে বনাই দিছিলোঁ, যিহেতু বহুত গৰম, দুপৰীয়া সময়ত পাকঘৰত সোমাই থাকিবলৈ ভাল নালাগে। কিন্তু এতিয়া দুপৰীয়া সময়ত আমি সদায় মানে ফল মূল কিবা এটা খাওঁ, যিটো বতৰৰ ফল। আৰ্হিয়েও খায়, আমি ঘৰৰ চবেই খাওঁ। যদি কমকৈ থাকে অকল তাইকে দিওঁ বাৰু, কিন্তু যদি বোলে এভেইলেবল থাকে, যিহেতু এতিয়া লকডাউন কাৰণে অলপ বস্তুবিলাক মানে পোৱাটোও দিগদাৰ হৈ গৈছে, তো সেইকাৰণে। তো এতিয়া ডালিম কাটোঁ, আৰু এই আমটো চব মই এটুকুৰা যিহেতু মুখত ঘঁহিবৰ কাৰণে নিছিলোঁ, সেইকাৰণে ভাবিলোঁ এইটোও কাটি দিওঁ। আৰু এতিয়া এইখিনি খাব লাগিব। আৰু যিহেতু মুখখন শুকোৱা নাই, সেইকাৰণে 20 মিনিট সময়টো মই এনেই যাবলৈ দিয়া নাই। সেইকণ সময়ত মই কিবা নহয় কিবা এটা কৰি আছোঁ, যিহেতু 20 মিনিট সময় অকল ফেচ পেক লগাই বহি থাকিলে মানে সময়খিনি এনেই গুচি যাব। তো সেইকাৰণে সেইকণ সময়তে যাতে বেলেগ কিবা এটা কাম কৰিব পাৰোঁ, আৰু যাতে সময়খিনি নষ্ট নহয়, সেইটোৰ ওপৰত
আচলতে গুৰুত্ব দিব লাগে, কিয়নো নহ'লে সময় নাই আচলতে কৈ থাকিলে সময় কেতিয়াও নোলায়। আৰু এয়া চাওক, এয়া মই এতিয়া আনিছোঁ বুট, মগু আৰু ডালিম আৰু আম, আৰু চবকে দিছোঁ দেই, অকলে খোৱা নাই কিন্তু। আচলতে আমি দুপৰীয়াৰ ভাত খোৱাৰ আগত প্ৰায় মানে ফল কিবা এটা খোৱা হয়েই, তো খাই লওঁ, যিহেতু বতৰৰ ফল খুবেই ভাল খোৱাটো, আৰু আমৰ যিহেতু এইটো ছিজনে হয়। আৰু এনেকুৱা নহয় যে ফল মূল একদম ডেইলি এগালমান খাব লাগে, কিন্তু ডেইলি কিবা নহয় কিবা এটা আচলতে খাব লাগে। আৰু ফল মূল খাবৰ কাৰণে আচলতে এই দুপৰীয়া সময়কণ চবতকৈ বেষ্ট হয়, কিয়নো আবেলি সময়ত একেবাৰে ৰাতিপুৱা খালী পেটত খালেও অকণমান গেছৰ প্ৰব্লেম হ'ব পাৰে, বা আবেলি খালেও হজম হোৱাত অকণমান দিগদাৰ হ'ব পাৰে, কিন্তু এই দুপৰীয়া সময়কণ মানে যিকোনো ফল খাবৰ কাৰণে খুবেই ভাল। আৰু এতিয়া মই মুখখন ধুই আহিছোঁ প্ৰায় 15-20 মিনিটমানৰ মূৰত। সঁচাকৈ বিৰাটেই ফ্ৰেছ লাগিছে। এনেকৈ চাগে ডেইলি যদি ঘঁহোঁ মুখৰ মানে ব্ৰাইটনেছ বহুত বেছি বাঢ়ি যাব। চিৰিয়াছলি বহুত বেছি ধুনীয়া লাগিছে, বেছি ফ্ৰেছ লাগিছে নহয়। আৰু ইয়াত চাওক, মই অকণমান মইশ্চাৰাইজাৰ লগাই দিছোঁ, আৰু চিৰিয়াছলি বহুত বেছি ধুনীয়া লাগিছে মুখখন। আপোনালোকেও এই গৰমৰ দিনত এনেকৈ নিজৰ স্কিন কেয়াৰ নিশ্চয় ল'ব, বহুত ভাল ফিল কৰিব। মুখখন একদম ঠাণ্ডা লাগি গৈছে, আৰু বহুত ব্ৰাইটো লাগিছে। আৰু যিহেতু মই কৈছিলোঁ যে মোৰ কেমেৰাটো প্ৰব্লেম দি আছে, যিহেতু আৰ্হিয়ে পেলালে আৰু স্ক্ৰেচ কৰিলে মেবি কেমেৰাত, আৰু সেইকাৰণে পিকচাৰ কোৱালিটি একদম বেয়া হৈ গৈছে। আৰু নতুন ফোন এটা ল'বলৈ মানে এইকেইদিনত যিহেতু বন্ধই হৈ আছে চব, আৰু চাগে খুলিলে মেবি ল'বও পাৰোঁ, যিহেতু বাজেটৰ কথাও আছে। ল'লে নিশ্চয় ভাল কেমেৰা ফোন এটা ল'ব লাগিব। আৰু মুখখন বিৰাট ভাল লাগিছে। আৰু এতিয়া মায়ে ধুইছে কিজানি, মাকো দেখুৱাই দিওঁ ব'লক মা কেনেকুৱা হৈছে। আৰু এয়া চাওক দেই, আমাৰ আহি এনি টাইম খালি ড্ৰেছিংখনৰ ওপৰত এনেকৈয়ে থাকে, একদম এনি টাইম এনেকৈয়ে থাকে। এতিয়া স্কিন কেয়াৰ কৰি আৰু খাই দেহৰ কেয়াৰ কৰি আজৰি, আৰু এতিয়া যাওঁ দুপৰীয়া ভাত আচলতে অলৰেডি দালি ভাজি ভাত হৈ গ'ল, আৰু মাছৰ অকণমান জোল বনাইছোঁ, আৰু এটা ভেন্দিৰ টেঙা জোল বনাম। ব'লক আপোনালোকক আজি সেই ৰেচিপিটোও দেখুৱাম। এয়া দেখিছে, মই মাছ ফ্ৰাই কৰি আছোঁ, আৰু এয়া কোমোৰাৰ লগত জোল বনাম, কোমোৰা আৰু এয়া বিলাহী মই কাটি লৈছোঁ। আৰু পাকঘৰটো ইগন'ৰ কৰিব, যিহেতু আমাৰ পাকঘৰটো বনোৱা হোৱা নাই, সেইকাৰণে বহুতে বেয়া হৈ আছে। এইটো মই বিৰাট চিম্পুলকৈ বনাম। এয়া চাওক, মই মাছ দুপিচ কাঢ়ি ল'লোঁ, আৰু এইখিনি তেলতে মই দিম অকণমান পাঁচফোৰণ। এয়া চাওক, অকণমান মই এইখিনি তেলতে পাঁচফোৰণ দিছোঁ, একদম কম তেলত বনাম মই। আৰু মই ভেন্দিৰ টেঙা জোল বনাম বুলি কৈছিলোঁ, আৰু যাৰ কাৰণে মই এই ভেন্দিখিনি নিমখ মানে তিয়াই পেলাই নিমখ দি থৈছিলোঁ, কাৰণ নহ'লে এই ভেন্দি এনেকুৱা ক'লা নিচিনা হৈ থাকে। তো এই দেখিছে, মই নিমখ পানীত তিয়াই থৈছিলোঁ কাৰণে এইখিনি ধুনীয়াকৈ চাফা হৈ গ'ল। আৰু এইখিনি মই বনাম, কিন্তু ইয়াত চাওক মোৰ পাঁচফোৰণ এতিয়া জ্বলিয়ে যাব। ইয়াত মই এইখিনি বিলাহী দি দিছোঁ, আৰু ইয়াত বিলাহীখিনি অকণমান ভাজ খাইছে। ইয়াত মই এতিয়া হালধি দি দিছোঁ। চাওক, মোৰ বিলাহীখিনি প্ৰায় মানে ভাজা হৈ গ'ল, আৰু এতিয়া মই ইয়াত দি দিম সিজাই থোৱা কোমোৰাখিনি। চাওক, মই সোৱাদ অনুসৰি দিছোঁ নিমখ। সেইকাৰণে ইয়াত মই এতিয়া অলপ পানী দি দিম, আৰু এইখিনি অকণমান উতলা পাছতে ইয়াত মাছখিনি দি পেলাই অলপ ঢাকন মাৰি দিম, যাতে মাছখিনি ধুনীয়াকৈ সিজে আৰু কোমোৰাৰ লগত মানে মিক্স হৈ যায়, মাছৰ সোৱাদটো যাতে জোলখিনিত আহি যায়। আৰু এই কোমোৰা জোলখিনি উতলা মানে মই ইয়াত এখন লোহাৰৰ কেৰাহী পাতিছোঁ, আৰু ইয়াত বনাম মই ভেন্দিৰ যিটো মই বইল বনাম নেমু টেঙাৰ লগত। এইটো এটা FB গ্ৰুপত দেখিছিলোঁ, কিন্তু মই আজিলৈকে বনোৱা নাই। আজিয়ে যিহেতু গৰম পৰিছে, সেইকাৰণে ভাবিলোঁ যে নাই আজিয়ে বনাওঁ। আৰু দেখিছে, ইয়াত মই এতিয়া কেৰাহীত অলপ পানী দি দিছোঁ, আৰু পানীখিনি মই এতিয়া গৰম হ'বলৈ দিম। আৰু এয়া পানী গৰম হওক, আৰু ইয়াত এতিয়া মই দিম মাছ দুপিচ। এয়া দেখিছেনে, এই লোহাৰৰ কেৰাহীখনৰ পানীখিনি গৰম হৈ গৈছে, আৰু ইয়াত মই এতিয়া অকণমান নিমখ দি দিছোঁ, আৰু নিমখখিনি দিয়াৰ পাছতে
মই ইয়াত যিখিনি ধুনীয়াকৈ ধুই থোৱা ভেন্দিখিনি দি দিম। এই ভেন্দিখিনি মই এতিয়া বইল হ'বলৈ দিম আৰু মই জুইটো অলপ কমাই দিছোঁ যাতে ভেন্দিখিনি ধুনীয়াকৈ বইল হয় আৰু এইখন মই ঢাকন মাৰি দিম। আৰু এয়া চাওক মোৰ মাছৰ জোল ৰেডি। তাৰপিছতে এয়া হৈছে কোমোৰা ভাজি, এয়া হৈছে ভাত আৰু এয়া হৈছে এইখিনি ইমান ধুনীয়াকৈ উতলি আছে আৰু ইয়াত মই এতিয়া দি দিম নেমুৰ ৰস। এতিয়া মই ইয়াত নেমুখিনি দি দিলোঁ আৰু এইখিনি মই এতিয়া অলপ সময় আৰু ভালকৈ সিজিবলৈ দিম। তাৰপিছতে এয়া টেঙা জোল ৰেডি হৈ যাব। আৰু এয়া চাওক মই বনোৱা বইল ভেন্দি টেঙা জোল ৰেডি। ফাইনেলি পাকঘৰৰ পৰা অকণমান শান্তি, মানে ভাত পানী চব বনাই হৈ গ'ল আৰু দেখিলে মই ভেন্দি কেনেকৈ নেমুৰ লগত টেঙা জোল বনালোঁ। আচলতে এইটো বইল ভেন্দিটো খাবলৈ বেয়া নালাগে, ভালেই লাগে। আৰু মই আচলতে বইল ভেন্দি বেলেগকৈহে খাইছোঁ দেই, এনেকৈ কিন্তু খোৱা নাই। এনেকৈ আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু দুপৰীয়া খাই পেলাই আপোনালোকক মই নিশ্চয় জনাম। আৰু এতিয়া আহিয়ে মই খাইছোঁ এয়া চাওক নেমু পানী। এয়া মোৰ যিহেতু পাকঘৰত গৰম উঠি গ'লগৈ সেয়ে অকণমান নেমু পানী লৈ আহিছোঁ আৰু এয়া অকল নেমু আৰু গৰম মানে কুহুমীয়া গৰম পানী দিছোঁ। ইয়াত মই অকণমান নিমখ দিছোঁ, চেনি ব্যৱহাৰ কৰা নাই। আৰু এয়া আৰ্হিয়ে কি খাইছা দিয়া, চিয়েৰ্ছ নাই হোৱা চিয়েৰ্ছ। আৰু আৰ্হিয়ে খাইছে এয়া মাজা আৰু মোৰ তাই নেমু পানী খোৱা গৈছে, কিন্তু এইখিনি বহুত টেঙা হৈছে আৰু যিহেতু চেনিও দিয়া নাই তাই খাই ভাল নাপাব, সেইকাৰণে তাইক মাজা দিলোঁ। আৰু এতিয়া আমি দুইজনী খাওঁ। আৰু গৰমত আচলতে যিমান পাৰে নেমু পানী হওক, কুঁহিয়াৰ ৰস হওক বা নাৰিকল পানী হওক খোৱাটো খুবেই ভাল। কিন্তু এতিয়া বন্ধৰ দিনত আপোনালোকে নাৰিকল পানী বা নাৰিকল ঘৰত থাকিলে বেলেগ কথা, কিন্তু কুঁহিয়াৰ ৰস বা এনেকুৱা ধৰণৰ জুচ এনেকুৱাটো এভেইলেবল নাথাকে, বা ঘৰত বনাই ল'ব পাৰে বেলেগ ফলৰ জুচ। কিন্তু চবতকৈ ইজি আৰু কম পইচাতে হোৱা বস্তু হৈছে নেমু পানী। সেইকাৰণে নেমু পানী আপোনালোকে ডেইলি খাবই, 2-3 গিলাচ খাই থাকিব। হেল্ল', গুড ইভিনিং। আচলতে আজি দুপৰীয়া সেই ভিডিঅ' কৰাৰ পাছত মই আৰু ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। ভাত খাই লাঞ্চ কৰি মানে অলপ ৰেষ্ট ল'লোঁ। তাৰপিছতে আবেলি সময়ত অলপ আলহী আহিলে, সেইকাৰণে আলহীৰ লগতে ব্যস্ত হৈ থাকিলোঁ। আৰু তাৰপিছত ঘৰৰ কাম বন কৰি আজি এক্সাৰচাইজ কৰাও দেৰি হৈ গ'ল। আৰু এক্সাৰচাইজ কৰি মই আজি গা ধোৱাৰ আগতে লাঞ্চ মানে ডিনাৰ ৰেডি কৰি ল'লোঁ। মানে ডিনাৰ ৰেডি কৰি পেলাই গা ধুই এয়া জাষ্ট মই ডিনাৰ কৰিবলৈ বহিছোঁ। এয়া চাওক, আৰু আজি ডিনাৰত আছে ইয়াত চিকেন হয়। চিকেন মই কিবাকিবি পাচলি দি পেলাই বনাইছোঁ, অমিতা, ৰঙালাও কিবাকিবি ধেৰ পাচলি দি দিছোঁ। আৰু এয়া এখন ৰুটি, এয়াই মোৰ ডিনাৰ, যিহেতু মই ডায়েট কৰি আছোঁ। আৰু আশা ৰাখিলোঁ আজি আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু দেখিছেনে মই ইমান গা চা ধোৱাৰ পাছতো আচলতে ঘামিয়ে আছোঁ। আৰু ঠিক আছে তেতিয়াহ'লে কাইলৈ আকৌ লগ পাম আন এটা ব্লগত। আৰু এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।